নমস্কাৰ বন্ধু বান্ধৱীসকল, নমামি চিৰিয়েলখন কোনে কোনে চাই ভাল পাইছিলে? হয় বন্ধু বান্ধৱীসকল, কালি 156 খণ্ডত নমামি এইখন শেষ হ'বলৈ লৈছে। আৰু আপোনালোক কোনে কোনে নমামি চিৰিয়েলখন চাই ভাল পাইছিল, প্লিজ ভিডিঅ'টোৰ তলত এটা কমেণ্ট কৰি দিব, কাৰণ নমামিখন বহুত ভাল চিৰিয়েল আছিল। আৰু আপোনালোকে যদি নমামি চিৰিয়েলখন চাই ভাল পাইছিলে, প্লিজ এটা লাইক কৰি দিব। অৱশেষত বৃন্দা যে নমামি ছোৱালী এই কথাটো বিভাহঁতৰ ঘৰত সকলোৱে গম পালে। বিষ্ণু বিভাহঁতৰ ঘৰলৈ যায় আৰু বৃন্দা সকলো সঁচা পৰিচয় দিয়ে আৰু নমামি ধাৰাবাহিকখন সমাপ্ত হয়। নমামি চিৰিয়েলখন আপোনালোকে আৰু সোমবাৰৰ পৰা ৰং টিভিত দেখিবলৈ নাপাব। আজিৰ পৰা ৰং টিভিত আহিনৰ আবেলি নামৰ এখন নতুন ধাৰাবাহিক আহিব। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব।